এয়া বন্ধুসকল, মই যে কৰিছিলোঁ ৰঙালাও পানীৰ অসুবিধাৰ কাৰণে কমকৈ কৰিছিলোঁ। সেই ৰঙালাও কৰা খেতিডৰা আজি মই আপোনালোকক দেখাইছোঁ। এইটো চাওক, মই ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই আৰু কোনো ধৰণৰ দৰৱ পাতি ব্যৱহাৰ কৰা নাই। তথাপিও যিকেইটা থাকি গৈছে সেইকেইটাকে খাম বুলি কৰিছিলোঁ। কোনো মই ব্যৱসায় ভিত্তিত কৰা নাই, বিক্ৰী কৰিম বুলি কৰা নাই। তথাপি আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, ইয়াতে মই যিকেইটা ৰঙালাও লাগি আছে সেইকেইটাত খেৰ থাকি দিছোঁ। কিয় খেৰ থাকি দিছোঁ সেইটো বাৰু মই কৈ আছোঁ। ইয়াতে চাই লওক, তাৰ আগতে এইপিনে এটা আহিছে, ফুল আহিছে, এইপিনেও আহিছে। এইপিনে চাওক, নিজে কষ্ট কৰি যদি কিবা এটা বস্তু, কিবাহৰ যিকোনো কিবা এটা বস্তু, কামেই হওক বা ব্যৱসায় হওক বা খেতিয়ে হওক, যিকোনো এটা কাম কৰিলে যেতিয়া ফল আহিবলৈ আৰম্ভ হয় সেই কামটোৰ পৰা, সেই কষ্টৰ ফলৰ পৰা, তেতিয়া মনত খুব আনন্দ লাগে, হয় না? এইটো এটা চাওক, এইটো এটা ধুনীয়াকৈ হৈছে, কলিছে, এইটো থাকি যাব। ইয়াত কোনো ধৰণৰ পোক পৰুৱাই অনিষ্ট কৰা নাই, সেইটো থাকি যাব। লগতে আৰু আছে ইপিনে, কোনফালে গ'ল এইটো এটা, এইটো থাকি যাব। আৰু ইয়াত মই খেৰ থাকি দিম। কিয় খেৰ থাকি দিম সেইটো বাৰু মই কৈ আছোঁ। এই খেৰ লৈছোঁ এতিয়া, খেৰ লৈ পেলাই অলপ আগতে দেখিলোঁ যে সৰু হৈ থকা, সৰু হৈ আহি এতিয়া যিকেইটা ডাঙৰ হ'ব, সৰু হৈ আছে, সেইকেইটা মই এতিয়া খেৰেৰে ঢাকি দিম। হ'ব, এতিয়া এইখিনি খেৰে হৈ যাব। পিছত ডাঙৰ হ'লে মই আকৌ অকণমান খেৰ দি দিম। যদি মই দৰৱ পাতি দি খেতিডৰা কৰোঁ তেতিয়াহ'লে মই নিজে নকৰিম। যদি মোৰ মানে ধৰক দৰৱ পাতি দি কৰি যদি খেতিটো, চব্জি খেতিটো কৰিব লগা হয়, তেতিয়া মই খেতিয়ে নকৰিম। কাৰণ ইমানখিনি কষ্ট হয়, যিহেতু দৰৱ পাতি দি পেলাই কৰিব লগা হ'লে মই নিজে খেতি নকৰিম, তেতিয়া কিনিয়ে খাম। এইটো এটা দি দিছোঁ, এইটো দেখিছে নহয়, এইটো দেখিছে, লাওটো দেখিছে নহয়, এইটো এতিয়া মই খেৰ থাকি দিম ধুনীয়াকৈ। ইয়াত খেৰ থাকি দিয়া কাৰণটো বাৰু কৈছোঁ, ধুনীয়াকৈ থাকি দিছোঁ। হ'ল, এইটো এটা, এইটো আপোনাক দেখাই দিছোঁ, এইটো এটা, এইটো চাওক, ইমান ডাঙৰ হোৱা নাই, এইটো পুৰতে হৈ গ'ল প্ৰায়, তথাপি খেৰ থাকি দিছিলোঁ। বেলেগত বিহুত ফুৰিব যাওঁতে এইটো লাগি পেলাই ডাঙৰেই হৈছিলে, তো তাৰপিছতে মই খেৰ থাকি দিব পাইছিলোঁ। সেইটো কাৰণে আজি এইটো অৱস্থা, সৰু হৈ থাকিলে। এইটো এতিয়া মই কাটিম, দেখি পাইছে, এইটো এতিয়া মই কাটিম। এইটো আজি গধূলি খাম। কিহৰ লগত খাওঁ, কুকুৰা মাংসৰ লগতে খাওঁ নে আলুৰ লগতে মিক্স কৰি খাওঁ নে খাম, আৰু কুকুৰাৰ লগত খাবলৈ ভাল লাগিলে হয়। এইটো চাওক, এইটো এতিয়া ইমান ডাঙৰ হৈছে। এতিয়া আপোনালোকক ওচৰতে এইটো এটা পুলি আছে, এইকেইটা প্ৰায় থাকিব, প্ৰায় নাথাকে। এইটো চাওক, এইটো এটা, ইয়াত মই খেৰ থাকি থৈছিলোঁ যিহেতু, এইটো চাওক, এইটো দেখিছে নহয়, এইটো খেৰ থাকি থোৱা, প্ৰথমৰ পৰা এইটো খেৰ থাকি থৈছিলোঁ, এইটো পিছতে থাকিব পাৰিছোঁ। এইটো চাওক, এই দুটাৰ পাৰ্থক্যটো চাওক, এইটো অকণমান সৰু, এইটো ডাঙৰ হৈছে, আৰু এইটো পুৰাত হৈছে, সৰুটো পুৰাত হৈছে, ডাঙৰটো তেনেকৈ ইমান পুৰাত হোৱা নাই। এইটো হ'ব লাহে লাহেকৈ। ইয়াত আৰু এটা দেখাম মই, পিছত থাকিম। এইটো এটা চাওক, এইটো এটা চাওক, এইটো দেখিছে, এইটো দেখিব পাৰিছে নিশ্চয়। এইটো চাওক, ইয়াতে এটা কথা চিন্তা কৰি মই এই কামটো কৰিছোঁ। মই কথাটো কৈ দিছোঁ, মই বাহিৰৰ এটা চেনেলত দেখিছিলোঁ যে
এনেকৈ মানে সেই ৰঙালাওটো আপোনালোকে প্ৰায় শুনিছিলে কিজানি, যদি দেখিছে বহুত ডাঙৰ হৈছিলে মানে, তথাপি আমাৰবিলাক তেনেকৈ ডাঙৰ নহ'ব। কিমান 2 কুইণ্টেল নে কিমান হৈছিলে এইটো এই ৰঙালাওটো। তো মই আজি সেইটোকে দেখাবৰ কাৰণে, প্ৰমাণ কৰিবৰ কাৰণে মানে ভিডিঅ'টো মানে আমাৰবিলাক 2 কুইণ্টেল নহয়, সেইটো বৈজ্ঞানিক ভিত্তিত কৰিছে, কিমান কি কাম কৰিছে তাৰ হয়তো মই নাজানো, কিন্তু তথাপি টেষ্টিং হিচাপত চাইছোঁ আৰু মই অলপ হ'লেও গম পাইছোঁ যে এনেকৈ যদি প্ৰথমৰ পৰাই ৰঙালাওটো যদি প্ৰথমৰ পৰাই আমি তাক যদি সূৰ্যৰ পোহৰ মানে আপোনাৰ সূৰ্যৰ তাপটো সূৰ্যৰ তাপটো যদি আমি ডাইৰেক্ট ৰঙালাওটোৰ ওপৰত পৰিব নিদিওঁ, এনেকৈ কিবা এটা ঢাকি দিওঁ, যদি ঢাকি দিওঁ, তেতিয়া কি হয়, ৰঙালাওৰ ভিতৰত থকা যিখিনি পানী থাকে, ৰঙালাওটো গ্ৰ'থ হ'বৰ কাৰণে, ডাঙৰ হ'বৰ কাৰণে যিখিনি পানী জমা হৈ থাকে, সেইখিনি সোনকালে শুকাই নাযায়, মানে তেতিয়া সোনকালে শুকাই নোযোৱাৰ ফলত ৰঙালাওটো ডাঙৰ হোৱাত সহায় হয়। জীপাল হৈ থাকেতো, সেইটো কাৰণে মানে পানী ভিতৰত থাকিলে, যিকোনো বস্তু পানী লাগে ডাঙৰ হ'বৰ কাৰণে, সেইটো কাৰণে মানে ডাঙৰ হ'বৰ কাৰণে মই এই খেৰটো ওপৰত ঢাকি দিছিলোঁ, যাতে এই ৰঙালাওটোৰ ভিতৰৰ পানীবিলাক সোনকালে শুকাই নাযায় আৰু ৰঙালাওটো যাতে সোনকালে পুৰঠ হৈ নাহে, ডাঙৰ হোৱাত সহায় হয়। সেই হিচাপত মই প্ৰমাণ কৰিবৰ কাৰণে পৰীক্ষামূলকভাৱে এই পদ্ধতিটো কৰি চাইছিলোঁ, আৰু মোৰ মানে যিখিনি মই পৰীক্ষা কৰি চাইছোঁ সেইখিনিত মই নিজে বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে হয়, এই বস্তুটো মানে এনেকুৱা খেৰ সূৰ্যৰ তাপটো, যিটো সূৰ্যৰ তাপ ডাইৰেক্ট নপৰিলে মানে বস্তুটো গ্ৰ'থ হোৱাত সহায় হয়। আৰু এইখিনিয়ে এই কাৰণে মই এই কামটো কৰিছিলোঁ বন্ধুসকল, আপোনালোকক কৈ দিছোঁ, এইটো এই কাৰণে কাম কৰিছিলোঁ। বাকী আৰু দুটামান খেৰ ঢাকি দিয়া আছে, কিমান ডাঙৰ নাজানো, এইকেইটা অলপ সৰু জাতৰে ৰঙালাও, তথাপি চাইছোঁ কিমান ডাঙৰ হয়। তো ভিডিঅ'টো আজি ইমানেই, আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। লগতে আপোনালোকে এই পদ্ধতিটো ঘৰত কৰি চাব পাৰে। ধন্যবাদ।